বৰদেউতাকৰ পিণ্ড দিবলৈ গৈ ধনশিৰি নদীত মৃত্যু 22 বছৰীয়া যুৱক। বোকাজানত সংঘটিত হৈছে এক কৰুণ ঘটনা। বৰদেউতাকৰ পিণ্ড দিবলৈ গৈ ধনশিৰি নদীত গা ধুবলৈ নামি মৃত্যু 22 বছৰীয়া এজন যুৱকৰ। জানিব পৰা অনুসৰি বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত দুমুখীয়াৰ বিজয় বাছফৰ আৰু ৰূপা বাছফৰৰ পুত্ৰ নিখিল বাছফৰ পৰিয়ালৰ লোকৰ সৈতে পকালিৰ অনুকূল মন্দিৰৰ পিছফালে থকা ধনশিৰি নদীলৈ গৈছিল। বৰদেউতাকৰ পিণ্ড দিয়াৰ উদ্দেশ্যে নদীত গা ধুবলৈ যোৱাৰ সময়তে পানীৰ সোঁতত নিখিল বাছফৰ উটি যোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বোকাজান আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু SDR বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰিবলৈ খোজোতেই মাছমৰীয়া কেইজনমানে কিছু দূৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনাটোৱে অঞ্চলটোতেই শোকৰ ছাপ পেলাইছে। হঠাৎ হেৰাই গ'ল এজন উঠি অহা যুৱক। পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ এতিয়া কান্দোনত ভাগি পৰিছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নিউজ লাইভ।